কিয় বাৰে বাৰে ধৰ্ষিতা হয় নাৰী এচাম কামাতুৰ পাষাণৰ দ্বাৰা? কিয় বাৰে বাৰে লাঞ্ছিত হয় নাৰী এইখন সভ্য সমাজৰ মুখা পিন্ধা মুখাধাৰীৰ দ্বাৰা? কিয় বাৰে বাৰে কামনাৰ বলি হয় নাৰী যাৰ উদৰত জনম লভি দেখিলি সুন্দৰ ধৰাখন, যাৰ স্তন পান কৰি থলিতই শক্তিশালী? নালাগেনে বেয়া তহঁতৰ? ইতৰ প্ৰাণীয়েও কৰে লাজ, তহঁতি ইতৰ প্ৰাণীতকৈও যে নিৰ্লজ। আছেনে বাই ভনী তহঁতৰ? আছে যদি সুধি চাবি, দৰদাম কৰি চাবি সিহঁতৰ আছেনে নাই লাজ। কিমান তললৈ গ'লে মানুহে কৰিব পাৰে এই জঘন্য কাম। কন্যা সন্তান আছে যদি সিহঁতৰো কাষ চাবি গৈ চাবি, তেতিয়াহে বুজি পাবি তহঁত মানুহৰ নামত যে কলংক হৈ জনম ললি। পুৰুষ জাতিটোক তহঁতি কলংকিত কৰি থৈ গুচি গলি। তহঁতৰ কাৰণেই সকলো নাৰী জাতিয়ে দোষাৰোপ কৰে সকলো পুৰুষকে। ভাল বুলি ভাবিলেও কাষ চাপি যাবলৈ সকলোৱে কৰে কুণ্ঠাবোধ। কিয় জাননে? যুগে যুগে লুণ্ঠিত হৈ আছে নাৰী এই চাম কা পুৰুষৰ বাবে। ইহঁতৰ শাস্তি নহয় ফাঁচি, মাৰিব লাগে ইহঁতক তিল তিলকৈ হাত ভৰি ভাঙি চিঙি।